another vlogs. तो আজি এটি ধামাকাদাৰ ভিডিও হ'ব ওলাইছে তো ভিডিওটো আপোনালোকে স্কিপ নকৰাকে চাই থাকক কি হ'ব ওলাইছে কি কৰিম হেতু আপোনালোকে সম্পূৰ্ণ চালেহে গম পাব তো বলো তো মোৰ লগত আছে আজি এইকেইটা কালাৰ আৰু লগত আছে দুডাল প্লাস দেখা আছে এই দুডাল কি পেইন্ট একেটা কি পেইন্ট বুলি কয় কি হয় মাটো এক্রিলিক পেইন্ট এক্রিলিক গ্লাছত যে মাৰিছিলা গ্লাস পেইন্টিং গ্লাস পেইন্টিংৰ পেইন্ট তো আজি কি বনাবা এতিয়া হেংকি আৰু স্কুলত লৈ যাবা নাই কাকালে বনাইছা দুখন ৰুমাল সিলভিয়া তোমাৰ আৰু সিলভিয়া ঘৰত লৈ যাবা ঠিক আছে তো আপোনালোকে ভিডিওটি এখনকে চাই দিব কেনেকুৱা হয় তো ফ্ৰেণ্ডছ মোৰ হাতত ফ্ৰেম নাই এনেকৈ যে থৈ পিনি বান্ধি লৈ যে মোৰ হাতত ফ্ৰেম নাই সেইকাৰণে মই একেটা থৈ মাৰিছোঁ আৰু উপায় নাই নহ'লে হেৰি হৈ যাব যে এতিয়া ধৰি লোৱা কৰা এতিয়া প্ৰথমতে য়েল্ল' কালাৰ য়েল্ল' খুলিবই নোৱাৰিছোঁ দিয়া এনে ৰংকেইটা য'তে ত'তে মাৰি খতমে কৰিছা কিবা কিবি এটা বনোৱা ধুনীয়া হৈছে দেই দেখোঁতে ভাল লাগিছে না নেক্সট সেই হালধীয়াটোত মাৰি দিয়া সেই হালধীয়া সৰুটো তো এটা মই ধুই পিনি কৰিম এইটো মই ধুই আনিম ৰ'বা ভালকৈ লগোৱা এইটো নাই হোৱা ডাৰ্ককৈ লগোৱা গেলা হৈ যাবগৈ আৰু অকণ লগাই দিয়া সেই ঢাকনৰ পৰা লগাই দিয়া ঢাকনৰ বেয়া পৰা দেখিব আৰে একেবাৰে লাইট কালাৰ আহিছে হৈ গ'ল এতিয়া মই ধুই আনিম তুমি ইডাল ব্ৰাছ ইউজ কৰা ফুলৰ কাৰণে ইডালেদি কিটো কৰা আকৌ কিবা ক'বা এইটো আৰু এটা মোৰ ব্ৰাছ আছিলে এডালে নাই এডালো আছিলে চাৰিডাল আছে কাৰণে মই এতিয়া পাৰ্পল কালাৰটো নয়নতৰা ফুলত কৰিম নয়নতৰা ফুলত আৰু এজনী আছে মানুহ নয়নতৰা এইটো কি কালাৰ পাৰ্পল হ'ব দিয়া মাৰি দিয়া ওপৰতে আছে ধুনীয়াকৈ মাৰিবা বাহিৰত ইফালে গুচি গৈছে বেয়া হৈছে তুমি বেকাকে লোৱা তুমি কৰা যি বনে বনক আজি ফাৰ্ষ্ট টাইম কৰিছা ন তো ফ্ৰেণ্ডছ কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব আজি ফাৰ্ষ্ট টাইম কৰিছোঁ কাৰণে মই বনাব ইমানকৈ পৰা নাই শিকিব লাগে নহয় ছোৱালী মানুহ ল'ৰা মানুহে কিবা নিশিকে হয় এইটো এটা বৰ গুৰুত্বপূৰ্ণ কথা তোমাৰ হাৰ্ট শ্বেপ হোৱা নাই গৈ তুমি আগতে শ্বেপটো আঁকি ল'ব লাগে ধৰি লোৱা হ'বকে তো মোৰ পেহীক মই ছাৰপ্ৰাইজ দি দিম মই ব্ৰাছ বদলাই ল'লোঁ কেলে বদলাই ল'লোঁ এডাল বহল আছিল তো বলক এই সৰুকেইটা কৰা
আগতে হেৰিটো আঁকি লোৱা বাউণ্ডেৰীটো য়েছ বেকা কৰি লোৱা মূৰটো বেকা কৰিব দিয়া নাই মই ব্ৰাছ বেকা কৰিব দিছোঁ য়েছ সেইটোতো মই চিম্পল দিছোঁ তোমাক গুড একেহে কালাৰ কৰা নিচিনা বহীত এই হেৰি ফ্ৰেমডাল নাপালোঁ নহয় বিচাৰি ফ্ৰেম আছিলে নি ফ্ৰেম আছিলে মোৰ কৰিছিলা নি আগতে অঁ মই হেৰি কৰিছিলোঁ কি কয় এই হাৰ্টটো ভালকৈ বহাই দিয়া বনাই দিয়া হ'ব দিয়া আৰু বেছি বনাব গ'লে তুমি এতিয়া বেয়াই কৰিবা হ'ব দিয়া বেছি ডাৰ্ককৈ নল'বা লাইটকৈ ল'বা পাতলকৈ ল'বা নহ'লে একে থুপুকাকৈ পৰি যায় থুপুকা জাষ্ট টাচ কৰিলেই হৈ যায় ইমান ঘঁহাই থাকিব নালাগেতো গুড ধুনীয়া হৈছে দেই সেয়া চব ফ্ৰেণ্ডছ কাপোৰত পটকৈ শুকাই যাবই আকৌ গ্লাছৰ নিচিনা নহয় ন এই শুকুৱাই থকা ব্লেক কালাৰটো দি এইটো মাৰিব হয় নাই সুধা আৰু কেনেকুৱা হৈছে এনেকুৱা আছে ফ্ৰেণ্ডছ ৰ'ব মই এডাল ধুই আহোঁ দেই এডাল ধুই আহোঁ নালাগে ধুবলৈ আৰু এইটো ছাইডে আছে নহয় কৰিবলৈ এইটো ছাইডেও কৰি লোৱা একে এইটো ক'ত নিবা পাত দিয়া মাৰা আমাৰ স্কুলত হা এনেকুৱা প্ৰজেক্ট বনাই নিয়ে দি মা হয় নি ডাঙৰ হ'লে তুমিও লাগিব নহয় ডাঙৰ হ'লে তুমিও বনাই নিব লাগিব ৰুমাল বা টেবল ক্লথ 8-9 ল'ৰা ছোৱালীয়ে বনাব দিয়ে আকৌ আমাৰ স্কুলখন কিন্তু বহুত বেয়া ঠিক স্কুল কিবা বেয়া থাকে নি বাৰু আমাৰ স্কুল চেণ্ট জেভিয়াৰ স্কুল দিয়া ফিল আপ কৰি দিয়া ফটাফট ফ্লাপ কৰিম এই ঢাকনখনৰ পৰা লোৱা নাই এইখনৰ পৰা কমকৈ ওলাব কিন্তু তুমি সেই তাত ল'লে মানে পূৰা ঢেৰ ওলাই যায় সেইকাৰণে ঢাকনখনৰ পৰা ল'ব লাগে ফিল আপ কৰি দিয়া গুড বাহিৰত ওলাই যাব নোলাইছে লাহেকৈ কৰিবাচোন ইমান মানে ক'ত যোৱা ইমান ফটাফট কৰি এতিয়া ৰুমাল বনাইছা পিছত কি বনাবা কোৱাচোন কি এইখন টেবুল ক্লথ তুমি পঢ়া টেবুল ক্লথ পাৰিবা নাই কেলৈ নোৱাৰিবা এনেকৈ ফুল এটা আঁকি ল'বা এবাৰ মই আঁকি দিছোঁ নেক্সট টাইম মই আঁকি নিদিওঁ নিজে আঁকিবা আঁকি পেলাই ধুনীয়াকৈ এখন টেবুল ক্লথ বনাবা গম পালা এইটোহে নাইছে ফ্ৰেণ্ডছ আপোনালোকে কিন্তু কেজিৰ বা নাৰ্চাৰী হওক বাচ্চাবিলাকক বনাব নিদিব লেটি পেটি কৰি দিব হয় নি মই মানুহ হয় মই সেইকাৰণে পাইছোঁ ঠিকেই কৈছা তুমি লেটি পেটি কৰিলে আৰু স্কুলত নিবহে নাৰ্চাৰী কেজিক নিদিয়ে নহয় এনেকুৱা প্ৰজেক্ট এনেও বাৰু নিদিয়ে বাৰু বনাম বুলি ক'লে আকৌ বনাই দিব নহয় ৰ'বা গাঁঠিডালত হৈ যাব মই এনেকৈ এতিয়া মাৰি আছোঁ ইফালে দি মাৰা এইটো চাইডেদি মাৰা এতিয়া এডাল ইফালে এডাল এইফালে এইফালে এইফালে। অঁ এইখিনিতে এই ওপৰত ইফালে লৈ আনিবা তাত নধৰিবা ওলাই যাব হৈ গ'ল ধুনীয়া হৈছে মই কৈছোঁ ধুনীয়া হৈছে বাকীয়ে কেনেকুৱা দেখিছে ভাল হৈছে নাই ফ্ৰেণ্ডছ ভাল হৈছে নাই কমেণ্ট কৰিব
সেইটোত সৰুটোত এইটো সৰু ফটো আমি কৰি থাকে কোনো মাতিছে টমাটমত সদায় মানে জানেনে স্কুলৰ পৰা আহি ভাত খাবহিয়ে তই ভাত খাবহে মাতিছে তোকনো কি একেবাৰে খৰি কাটিব মাতিছে অঁ গোটেইকেইটাই তুমি আঁকি লোৱাচোন বাউণ্ডেৰীটো অঁ ড্ৰয়িং ক্লাছ যাব লাগিব নহয় সোনকালে কৰা শান্তি নাই মানে মাৰ পৰা বুজিছেনে ফ্ৰেণ্ডছ মোৰ পৰাই শান্তি নাই লাহেকৈ মাৰাচোন ন ইমান খৰ ধৰকৈ মাৰে নহয় ক'ৰবাত যাবহে যেন তাই ট্ৰেইন ধৰিবলৈ নে প্লেইন ধৰিবলৈ গৈছোঁ কোৱা নগৈছো মাটি কিয় ভাল পায় মই বুজি নাপাওঁ মোক মৰমো কৰিবা আকৌ ককাই মই কি মিঠো মানে ক'বা আকৌ শিকিছা আৰু কিবা এটা হয় নাই ভাল পাইছা নাই কৰি এইবাৰ হাতটো ধুনীয়া আছে কৰি থাকিলে হাত আহি যাব মোৰ কাণৰ এই পেহেতি গৈছে একেবাৰে ভাতটো খাই আহিবা সিটো কৰিবা ৰেষ্ট নাই ৰেষ্ট নাই তাৰপিছত আকৌ ড্ৰয়িং স্কুল আছে যাবলৈ সেইকাৰণে এইটো এতিয়া এই সৰুডাল দি কৰা এই পাতকেইটাই সৰুডাল দি কৰা তুমি ভুল কৰিলা অঁ তুমি সেই ফুলকেইটা সৰুডাল দি কৰিব লাগিছিলে ঢাকনত আছে লৈ লোৱা কেমেৰাটো বাৰে বাৰে ওচৰত আনে কিয় আমাৰ ওচৰত GoPro কেমেৰা নাই যে কেনন আছে ন 450 উলিয়াবা আকৌ কেনন 450 আছে ধৰি লোৱা লাহে লাহে এইকেইটা এনেই মই ড্ৰয়িং কৰি দিছোঁ পাৰা নে নোৱাৰা চাইছিলোঁ মই তাৰপিছত ভালকৈ কৰি দিম ৰুমালকেইখন সৰু হ'ল লেকিন কাক দিবা তুমি চিলভিয়া কেলৈ দিবা এখন চিলভিয়াৰ এখন মোৰ এইটো পাতেই নে এইটো অলপ বেয়া হ'ল গাইজ ঢাকনখনৰ পৰা লোৱা বেয়া হোৱাখন মই চিলভিয়াকে দিলোঁ বেয়া হোৱাখন চিলভিয়াক দিবা লোকক দিবা আৰু ভাল হোৱাখন তুমি ল'বা তাইক ভালহে দিব লাগে সেইজনে মোক কাণত ফালি দিয়ে একেবাৰে তুমি যি অসুৰ বাপৰে লোকৰ কথা কৈছা যে নিজে এইটো গ্ৰীণ মাৰি দিবা কোনটো এইটো য়েছ
এইটো গ্ৰীণ গৈছে ৰ'বা সেইটোত গ্ৰীণ তলত হৈ গ'ল আৰু মই ধুই থ'ম আজি শনিবাৰ সেইকাৰণে সোনকালে ছুটি বাছ তো এতিয়া ভাত খাই আহাগৈ যোৱা এতিয়া ভাত খাই আহিবা কৈ দিয়া এতিয়া মই ভাত খাব যাওঁ অলপ পিছত কৰি আছোঁ তো এতিয়া মই ভাত খাব যাওঁ অলপ পিছত সেইখনো খাম আৰু বেয়াখন কাক দিবা ভাল হোৱাখন মই চিলভিয়াক দিম যোৱা ধুনীয়া হৈছে ধুনীয়া হৈছে এখন মোৰ বাকী আছে এখন মোৰ ফ্ৰেণ্ডৰ ভাত চাত খাই এতিয়া ভাত চাত খাই এতিয়া মায়ে এইফালে তামোল চুবাই আছে ভাত চাত খাই জলদি কৰা আকৌ ড্ৰয়িং ক্লাছ যাব আছে নহয় এই ফ্ৰেণ্ডছ ৰৈ আছোঁ ভুল ভণ্টি এইটো আমাৰ ড্ৰয়িংটো ন কি উৰিছে বতাহত ভাগ্য ভাল তুমি যে উৰি যোৱা নাই Yellow, you are a buffalo. আৰু কেমেৰাটো সানি দিওঁ কেমেৰাত কিয় সানিবা বিয়পিয়ে গ'লে পানী লাগি আছে মই ধৰি দিছোঁ বাৰু ফ্ৰেমখন লাগিব নি ফ্ৰেম ধুনীয়া বিন্দাছ এই য়েল্ল'টো লগাই নিদিবাকে আকৌ লাহে লাহে কৰিব লাগে সেইডোখৰ কেনেকৈ লাগি যাব লাহেকৈ কৰিলে নেলাগে নহয় ধেমালি কিয় কৰি আছা বেছিয়ে লাগিছে আজিকালি মই পেহীহঁতক বেয়া পাওঁ কেলে বেয়া পাওঁ মোৰ পেহীহঁতে সোনকালে ভাত খাব ভাত খাব মাতে কাৰণে তই বেয়া পাওঁ ইমান সোনকালে মানুহ ভাত খায় নেকি বাৰু কৈছে কেইটা 1টা বাজিলে আকৌ 1টা বজাত মানুহে ভাত নাখায় কি খায় অঁ মোৰে ফুল আছে ফ্ৰেণ্ডছ মোৰ এজন ককা আছে ফ্ৰেণ্ড ককা আচল নামটো অশোক কাইলৈ যাবা নি ডিগবৈত থাকে চাকৰি কৰে হয় নি এইবাৰ আকৌ আমেৰিকা যাব বোলে চাকৰি নকৰে তেওঁ ৰিটায়াৰমেণ্ট পেঞ্চনাৰ লাহে লাহে সেই য়েল্ল'টো লাগি যাব চিলভিয়াকে ভাল পাই যাব চিলভিয়াখনহে বেয়া হৈছে বেছি উলা হৈ আহিছে বতৰটো মানে নেদাঙে আৰু বেয়া কৰিলা ন মায়ে এতিয়া ভাল কৰি দিব ন বনালোঁ কেনেকুৱা বনালা কেনেকুৱা হৈছে হৈছে
দীঘল কৰি দিয়া সেইডাল অকণ এইটো পেইণ্টে অকল গ্লাছতে নকৰে কাপোৰতো কৰে হয় নাই বাটাৰফ্লাই এটা আঁকি দিব লাগিব হ'ব বাটাৰফ্লাই এটা আঁকি থাকিব নালাগে এতিয়া য়েল্লো মাৰি এতিয়া মই এফালে ব্লেক মাৰিম নালাগে ব্লেক মাৰিবলৈ এতিয়া দেৰি হ'ব য়েল্লো মাৰা ক'ত ব্লেক মাৰা তুমি ক'ত য়েল্লো মাৰিব ঘণ্টাৰ ভিডিঅ' ফ্ৰেণ্ডছ এইটো কি হৈ আছে ধৰাচোন মা ধৰাচোন দিয়া মই ধৰি দিম ফ্ৰেণ্ডছ এইটো চাই দে এইটো এইয়া সেয়া দিলে নহয় বেয়া কৰি এইটো গৈ পেলাই কিবাহে হয় এতিয়া এইটোও পৰিলে হয় এতিয়া লিপছ এইটো মাৰা ঢাকন বেলেগ হ'ব কি বনালা য়েল্লো এইটো পকা পাত য়েল্লো হৈ গ'লে পকা পাত গ্ৰীণ হৈ থাকিলে কেঁচা পাত এডাল ধুই আনা যোৱা এডাল ধোৱা আছে নহয় এডালি কৰি দিয়া আৰু গ্ৰীণটো হৈ যাব ঢাকনখন মাৰি দিয়া শুকাই যাব আৰু দুবাৰমান বনাব পাৰিবা গ্লাছ পেইণ্টিং কৰিবা আকৌ এবাৰ বহুত দিন যাব বেয়া হৈ যাব বেছি কৰি দিলে ছোৱালী মানুহে এইবিলাক শিকিব লাগে লাগে নাই ল'ৰা মানুহেও শিকিব লাগে লাগে নাই এইবিলাক শিকিবলৈ এইবিলাক ডাঙৰ হ'লে কৰে সৰু হ'লে নকৰে সৰু হ'লেও কৰে শিকিব লাগে ডাঙৰ মানুহে সৰুৰ পৰা শিকিয়ে তই নাৰ্চাৰী এনে কৰিব দিলে আৰু লেটি পেটি কৰি দিবা সৰুৰে পৰাতো শিকে মানুহে পকা পাতত লাগি গৈছেগৈ পকা পাতত লাগি গৈছে ধুনীয়া সেইটো ভাল হৈছে হ'ব আৰু এতিয়া বেয়াহে কৰি দিব থোৱা আৰু তোমালোকেখন একেখন মনি গ'ল আৰু সিখনো মেলা কেনেকুৱা হৈছে চাওঁ দুইখনৰ ভিতৰত তো মোৰ ৰুমালকেইখন হৈ গৈছে কোনখন বেছি ভাল আছে আপোনালোকে কমেণ্টত জনাব এইখন বেছি ভাল হৈছে খালি এখন চিলাব আছে চিলাব আছে এখন ভাল হৈছে হয় না সোধাচোন এইখন ভাল আছে হয় দে এখন ভাল হৈছে ভাল হৈছে এখনো ভাল হৈছে এখনো ভাল হৈছে মোৰ পাপাই কৈছে এইটো আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে যদি ভাল পালে তো লাইক শ্বেয়াৰ কমেণ্ট আৰু তলত থকা বেল আইকনটো টিপি দিব একেবাৰে নাপাহৰিব তো সুখে থাকক হাঁহি থাকক জয় আই অসম আজিলৈ